আপুনি আপোনাৰ মাক কি বুলি ভাবে? মা বুলি ভাবে নে কুকুর বুলি ভাবে? মোক কমেন্ট করে নিশ্চয় জানাবো বলে আশা। হ্যালো ভিউয়ার্স, কেমন আছেন? আশা করি সবাই ভালো আছেন, ভালো থাকুন, সুস্থ থাকুন, কারণ আমি এসে গেছি তোমাদের মাঝে একটা নতুন রোস্টিং ভিডিও নিয়ে। না 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 না, তোমরা ভাবছো কি আজকে বাংলা ভিডিও? আজকে বিলকুলই বাংলা ভিডিও নহয়, আজি হ'ব মাথো অসমীয়া। কাৰণ কেইটামান অসমীয়া প্ৰজাতি আছে, যিকেইটা প্ৰজাতি আপোনালোকৰ মাজত আৰু ইনষ্টাগ্ৰাম শৰ্ট ভিডিঅ' ফেচবুক খুলিবই নোৱাৰি, য'তেই পতি হাগি লেটি পেটি কৰিছে, তাৰ গোন্ধত কেলা বৰ বেয়া গোন্ধাইছে বুলি ক'বলৈ মন যায়, কিন্তু মই নকওঁ। যিমানেই গোন্ধ নহওক, খুচৰি খুচৰি মই আপোনালোকৰ মাজত মেইন মালটো উলিয়াই দিম। বলক ভিডিঅ'তে আমি আৰম্ভ নে কি কয় বন্ধুসকল? বলক আৰম্ভ কৰাৰ আগতে মোৰ ডিসক্লেমাৰটো লগাই লওঁ, নহ'লে কেলা কপিৰাইট লাগি যাব, নে কি কয় বন্ধুসকল? তো বলক ভিডিঅ'টোৰ ডিসক্লেমাৰটো চাওঁ, তাৰপিছত বাকীখিনি গাৰমাৰকে শুৰু কৰতে হে। চলে মানে কুকুর আর আমি সেই কুকুর নপুহো কেলা আমি সিল মাইরা দিমু আর মুখ আমি মুইতা দিমু আর মুখ। তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তো ভিডিঅ'ৰ মাজত বহুত বেয়াকে কোৱা যায়, বহুত ভালকে কোৱা যায়। চ' এইটো ভিডিঅ' হয়, এইটো কোনো ডাইৰেক্ট কথা নহয়, কিছুমান ডাইৰেক্ট এটেক কৰা যায়। চ' সেইটো কাৰণে বেয়া লাগে। তো কোনোবাই অপমান কৰিছে, আপোনালোকে গম পাইছে না নাজানো, কিন্তু ভিডিঅ'টো চাইছে ভালকে চাওক, ধ্যান দি চাওক। চলে মানে কুকুর আর আমি সেই কুকুর নপুহো। এই কথাখিনি যে মই কৈ আছো, ইয়াৰ আগমুহূৰ্তত যিটো ভিডিঅ' ক্লিপ দেখালো, সেই ভিডিঅ' ক্লিপটোত কি বুলি ক'লে আপোনালোকে মাৰ্ক কৰা নাই, ভালকৈ মাৰ্ক কৰিব যে ছোৱালী মানে কুকুৰ, মই কুকুৰ নোপোহো। তাৰমানে কি? ছোৱালী মানে কুকুৰ, তো তাৰ মাক বা মোৰ মা বা আপোনাৰ, আপুনি ভিডিঅ'টো চাইছে ন? ভিডিঅ'টো আপুনি চাইছে, চ' আপোনাকে মই কৈ আছো, আপোনাৰ মা এসময়ত ছোৱালী আছিলে, তো আপুনি ক'ব নেকি আপোনাৰ মাক কুকুৰ বুলি? ক'ব নেকি? কমেণ্ট কৰি জনাব মোক। সি কৈছে ছোৱালী মানে কুকুৰ, মই কুকুৰ নোপোহো। কাৰণটো কি? ইয়াত সি ধোকা খাইছে, প্ৰেমত ধোকা খাইছে, কিবা হৈছে। আৰে ভাই, তোৰ এইটো পাৰ্চনেল মেটাৰ, হয়তো এইটো ছ'চিয়েল মিডিয়াত সেই কথাষাৰ কৈ দিলি সহজতে, তই কি ভাবি বনালি ভিডিঅ'টো মই নাজানো, কিন্তু এইটো তোৰ ভুল হৈছে, তোৰ এইটো ভুল হৈছে, ঠিক আছে? এইটো তোৰ ভুল হৈছে, কাৰণ তই প্ৰতিজনী নাৰীক তই অপমান কৰিলি, কুকুৰ বুলি ক'লি। তাৰ মাজত নাৰী মোৰ মাও আছিলে, মোৰ মা আছে, মোৰ ভণ্টি আছে, মোৰ বাইদেউ আছে। আপুনি ভিডিঅ'টো চাইছে, আপোনাৰো মা আছে, আপোনাৰো বাইদেউ আছে, ভণ্টি আছে। যোনে ভিডিঅ'টো বনাইছে, যোনে ভইচ কৰিছিল, যোনে এডিট কৰিছিল, যোনে যি কৰিছিল, মুঠতে তাৰো মাক আছিল। তাৰ মাকো এটা সময়ত ছোৱালী হৈ জন্ম লৈছিল, ঠিক আছে? মোৰ মতেদি মই ক'ব গ'লে, মোৰ মতামত, এই ভিডিঅ'টো সম্পূৰ্ণ ভুল আৰু প্ৰতিজনী মাইকী মানুহক অপমান কৰা যেন পালোঁ মই ক'ব গ'লে মোৰ কমেণ্টত মই কওঁ যে এইটো ভুল কৰিছে তেখেতে। আৰু যদি কোনোবা নিজৰ মাকক কোনোবাই কুকুৰ বুলি ভাবে, কমেণ্ট কৰি জনাব, আৰু নাভাবে যদি, তেতিয়াহ'লে সেই কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলোঁ। আপুনি আপোনাৰ মাক কি বুলি ভাবে? মা বুলি ভাবে নে কুকুৰ বুলি ভাবে? মোক কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো সম্পূৰ্ণ চাইছে, এটা কমেণ্ট কৰিব বিলকুল নাপাহৰিব, ঠিক আছে? এইটো এটা চুতীয়া হয়, সেইটো কাৰণে নিজৰ মাকক সি কুকুৰ বুলি ব্যৱহাৰ কৰিব পাৰিছে। আবে তই তোৰ মাক গালি পাৰা নাই, মোৰ মাক গালি পাৰিছা। বিশ্ব যিমান নাৰী আছে, প্ৰতিজনী নাৰীক তই গালি পাৰিছা, কুকুৰ বুলি কৈছা। ক'ত পালি তই অধিকাৰ? ক'ত পালি অধিকাৰ বে মাইকী মানুহ কুকুৰ বুলি কোৱা? তই কি বাপেৰৰ পেটত জন্ম হৈছিলি নেকি? তোক কৈছো, তই বাপেৰৰ পেটত জন্ম হৈছিলি না মাৰৰ পেটত জন্ম হৈছিলি? আৰু তোৰ মা কি কেলা মতা মানুহ নেকি? মাইকী মানুহ আছিলে। মাইকী মানেই ছোৱালী, ছোৱালী মানেই মাইকী, ঠিক আছে? তোমাক কৈছো, তোমাৰ অপৰাধ। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈকে ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰা, কমেণ্ট কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টি বটনটো টিপি দিবা। নেক্সট আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। মানে এটা হাঁহি মজাকৰ মাজত এটা মই চিৰিয়াছলি কৈ দিলোঁ। মোৰ যদি কিবা ভুল হৈছে, সেইটোও কমেণ্ট কৰি জনাব। কিন্তু মই জানা মতে মোৰ ভুল নাই চাগে, কিন্তু অলপ বেছিকে কৈ দিলে। ছোৱালী মানে কুকুৰ কেলা, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে? চ' চাওঁ নেক্সট ভিডিঅ' কি আছে আৰু।